हेलो बंधु बान्धवीসকল वेलकम टू माय ब्लॉग चैनल और ये आम रास्तार पर देखिसेने छाती लैले आहि आसो माने 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 करबात जाय आसो माने घरत समय নহল ভিডিওটো অন কৰিবৰ কাৰণে ভাবিলো ৰাস্তাৰ পৰা वेलकम কৰিম তো এতিয়া খুসকাৰি যাই আছো মানে জানাইতো আমাৰ ৰাস্তাটো বেয়া তো গাড়ীখন উলাব সেইখন গাড়ী উলাব নোৱাৰি দেউতাৰ গাড়ীখন লৈ যাম তো ভাগৰ লাগিছে ৰব আৰু ৰাতিপুৱাৰ পৰা মানে বতৰটো ইমান বেয়া কৰিছে বলকচোন ক'ত যাম আজি দেখা পাব চাই থাকিব ভিডিওটো সৰু লৰাটো আৰু দেউতাকে মানে স্কুটিত গুছি গল বাকি ই আৰু মই মানে আনাকে আহি আছো আৰু বতৰটো একেবাৰে বেয়া মানে আহি পালো গাড়ীখন ওলাইছে এখন গাড়ীতে যাম ই ৰেডি হোৱা নাই 10টা বাজে 11টা বাজি গেল ইয়াতে ৰেডি হোৱা নাই ইয়াতে ৰেডি হোৱা নাই ও মাই তাই মোবাইল লব পাৰি গেছি মই আপনি যে ভিডিও বনাই থাকে মোবাইল লব পারে মোবাইল তো ভিডিও বনাৰ কাৰণে মোৰ মনত থাকে আৰু মই মেইন বস্তু মোবাইলে পাৰো এই এটা লেট্ৰিঙত সোমাই আছে আহি থাকোতে তাৰ লেট্ৰিং লাগি গল এনে দেৰি হৈছে এবাৰ আৰু লেট্ৰিঙত বহি আছে দিয়ক আমাৰ হাগামুটা সব হৈ গেল এতিয়া মানে আমি ওলাইছো আৰু তাৰো লম্পেন পিন্ধা হৈ গেল তাৰো মোবাইল পালে ভাল কথা কৈছে কিন্তু ভিডিও কৰাই মোবাইলটো মনত থাকে আৰু ন বেলেগ পাহৰিলেও মোবাইল নাপাওঁ আৰু বলক তেনেহ'লে গাড়ীত এতিয়া উঠি পুৰা ৰাস্তাৰ পৰা ভিডিও আৰম্ভ কৰি আছো তো গাড়ী ষ্টাৰ্ট দিলে আমাৰ যাত্ৰা আৰম্ভ এইবিলাক মানুহ পিছত আমাৰ এই তিনটা আগফালে তিনটা আগফালে তিনটা এটা চাৰিটা নহয় পাঁচটা আছো এটা এইফালে আগফালে অলপ ওলাই গৈছে তো চাই থাকো আমি ক'ত যাই আছো দেখা পাব ঠিক হয় না ৰব আমি ক'ত যাম এতিয়া মানে সবে শিলং কাজিৰঙা যতে পাই ততে যায় চাও গাড়ী ক'ত লৈ যায় আমাক ড্ৰাইভাৰে জানব ক'ত লৈ যায় তো গাইজ দেখিলে নহয় ঘৰৰ পৰা যাত্ৰা কৰি ওলাইছিলো মাত্ৰ হৈ গ'ল এক্সিডেন্ট মানে এক্সিডেন্ট বৰ বিশেষ সেনেকুৱা নহয় বৰষুণৰ কাৰণে হল মানে আমি অলপ লাহে লাহে আহি আছিলো যেহেতুকে আগত জাম আছিলে আৰু পিছফালে আহি আছিলে বাইক আৰু তাৰ কিজনী বহুত জলদি আছিলে তো মানে হি ইমানে স্পীডত আহিছে মানে ব্ৰেক মাৰিও ৰখাব নোৱাৰিলে আৰু মাৰি দিলে খুন্দা বৰ বিশেষ তেনে ভয় নাখাব কাৰো একো নহল দিয়ক আমি এতিয়া গৈ আছো এতিয়াও ঠিকে হোৱা নাই বৰষুণৰ কাৰণে মানে আমি জাগাই ঠিক কৰিব পৰা নাই বতৰটো তাৰমানে ইমানে বেয়া বৰষুণ ইয়াতেও বৰষুণে দি আছে এতিয়া মানে জাগাই ঠিক হোৱা নাই ক'ত যাম আৰু তো জাম আছে লাগিছে ৰব যাম এই আগফালে জাম লাগিছে গুৱাহাটীত আহিলে আৰু জাম নাপাম নে হ'বই নোৱাৰে এই জামত ফাঁচিছোৱে আৰু কৈছো নহয় গুৱাহাটীত আহিলে জামত নাফাচাকে নাথাকোৱে এতিয়া জামত ফাঁচি যাই আছো আমি পিছফালে এইবিলাক গাড়ী এইফালে গাড়ী এইফালে নাই খালি যাব নোৱাৰিলে বান্ধাই আছে নহ'লে বাইক হ'লেতো কথাই নাছিল পুৰা মাজতে গুচি গ'লো এখন আৰু নিব নোৱাৰি নহয়
ইমান সময় যায় বহুত দূৰ পালোঁ কিন্তু এতিয়া আৰু ৰখি ৰখি যাব লাগিব ইয়াতে 12টা বাজিল 12টা বাজিছে না 12:30 হ'ল চাৰে 12টা এটা জায়গাত মানে চাইছো এটা থাপু আৰু এটোতে সোমাব লগা হ'ল আৰু বৰষুণ নামিয়ে লওঁ দিয়ক জায়গা পাওঁতে নামিলো এবাৰ লেইয়া এই উঠি গ'ল তাইও উঠিলে আমি গাড়ীখন থলো এইখন গাড়ী আৰু টিকেট নাকাটাকে সোমাইছিলোঁ মানে তাতে আৰু অলপ অলপ বৰষুণ দি আছে সেইকাৰণে নামা নাই ভাবিছোঁ গাড়ীখন ইয়াতে থৈ টিকেটটো কাটি আনিম এতিয়া গৈছে টিকেট কাটিব বাকি এয়া হ'ল মিউজিয়ামত আহিছোঁ তেনেহ'লে বলক মিউজিয়ামৰ ভিতৰলৈ আৰু যদি কোনোবা অহা নাই আৰু মিউজিয়াম ভালকৈ চোৱা নাই আজি মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে ভিডিঅ' এটা লাইক কৰি দিব
ইয়াতে হাতখন দি থৈ দিলে লাইটটো যোৱাৰ পিছত চিনটো বহি থাকে তাৰমানে হাতখন গুচাই দিলে চাবচোন এয়া তাৰ চিনখন বহি আছে হাতখন ইয়াতে এচি নহয় ইয়াতে মানে হিটাৰ বুলি ক'ব লাগিব একদম ঘামি গৈছে পুৰা গৰম লাগছে একদম গৰম লাগছে দিয়কচোন বাপৰে পুৰা গৰম লাগছে একদম সিহঁতৰ খেলাই হোৱা নাই আমি এতিয়া আৰু মিউজিয়াম নাচাওঁ মানে আমি এতিয়া তাৰমানে হোটেল বিচাৰোঁ বঢ়িয়া হোটেল এচি এচি বিচাৰ দেখিছেনে মানে ভিতৰত ইমান গৰম লাগিছে এইখিনিতে পূৰা বতাহ দিছে সেইকাৰণে সেইখিনিত ৰখি গৈছে আৰু কিছুমান এতিয়া যাওঁ কিবা খাবৰ কাৰণে বিৰাট ভোক লাগিছে মানে একদম পেটত মানে নিগনিবিলাকে আত্মহত্যা কৰি দিব জয় ভাল অলপ অলপ ৰ'দ দিছে ৰাতিপুৱা যিহে বতৰ কৰিলে মিউজিয়ামত আহিছোঁ যিহেতুকে একুৰিয়ামখন চাই যাওঁ ন
তো গাইজ এনেকুৱাকৈ আমি মিউজিয়ামখন আধা চাই কেনে গুচি আহিলোঁ কাৰণ কিয় বৰষুণ দি আছিলে সেইটো কাৰণে পাৰ্কখনত যাব নোৱাৰি বোকা হৈ আছে সেইটো কাৰণে আমি তাতে নগ'লোঁ আৰু আগতে চাইছোঁ তথাপিও আৰু চালে ভাল লাগিল হয় যি নহওক বাৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই